হেল্ল' এভৰিৱান, আজি মই আপোনালোকক হোমেন বৰগোহাঁইৰ এখন উল্লেখযোগ্য গ্ৰন্থ বিষণ্ণতাৰ বিষয়ে আলোচনা কৰিম। গ্ৰন্থখনৰ বিষয়ে আলোচনা কৰাৰ আগতে হোমেন বৰগোহাঁইৰ বিষয়ে অলপ জানি লওঁ আহক। অসমৰ শিক্ষিত সমাজত হোমেন বৰগোহাঁইৰ বিষয়ে নজনা মানুহ নাই বুলিবই পাৰি। তেখেত অসমৰ এগৰাকী সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। 1978 চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁৰ বিষণ্ণতা গ্ৰন্থখনত তেওঁৰ নিজৰ নাৰীৰ বিষয়ে লিখা প্ৰবন্ধৰ বিষয়ে আলোচনা কৰিছে। নাৰীৰ মনোজগতত জাগৃত হোৱা কিছুমান চিৰন্তন সমস্যাৰ বিষয়ে বৰ্ণনা কৰিছে। আৰু এইবোৰ বৰ্ণনা দিয়াৰ মাজে মাজে একোটা নাৰীৰ জীৱনত সংঘটিত ঘটনাৰ বৰ্ণনা কৰিছে। তেওঁ কন্যাৰ দৰে সৰুৰ পৰা ডাঙৰ কৰা জয়িতা নামৰ ছোৱালীজনীৰ বৈবাহিক জীৱনত সংঘটিত ঘটনা, সুখ-দুখৰ কথা বিশ্লেষণ কৰিছে। তেওঁ এঠাইত লিখিছে, পৃথিৱীৰ সকলো বিবাহিত তিৰোতাই নহলেও কোনো তিৰোতাই বা বহুতো তিৰোতাই বাহিৰত দেখুওৱা এটা সুখী বিবাহিত জীৱন যাপন কৰি থাকিলেও মনে মনে এজন কাল্পনিক প্ৰেমিকৰ লগত প্ৰেম কৰি থাকে। এয়া কিমানদূৰ সত্য নাজানো। এই কথাটোকেও তেওঁ বুজাবলৈ কেইবাটাও নাৰীৰ জীৱনৰ বৰ্ণনা কৰিছে। তেওঁ এই কথাষাৰ ইংৰাজী চিনেমা এখনৰ মৃত্যুমুখী বুঢ়ী এগৰাকী আলবেয়াৰ ক্ৰেমুৰ গল্পৰ বিবাহিতা মহিলা জেনিন আৰু কোৰা চেণ্ডেলৰ গল্প অবিবাহিতা যুৱতী আলবাৰ্টাৰ এইসকলৰ বৰ্ণনা আগবঢ়াইছে। তেওঁ লিখিছে, পৃথিৱীখনত বেছিভাগ মানুহৰে নিজৰ মন বা নিজৰ জীৱন বুলি একোটা বস্তু নাই। তেওঁ জীৱনটোক কোন পথে চলাব সেইটো নিৰ্ভৰ কৰে আনৰ মতামতৰ ওপৰত। তেওঁৰ সুখ-দুখ নিৰ্ভৰ কৰে আনৰ মতামতৰ ওপৰত। তেওঁ আনৰ প্ৰশংসা বা অনুমোদনৰ কাৰণে লালায়িত, আনৰ নিন্দা বা সমালোচনাৰ ভয়ত সদা সন্তুষ্ট। আন কথাত কবলৈ গলে তেওঁৰ জীৱনটোক সম্পূৰ্ণভাৱে নিয়ন্ত্ৰিত কৰে আনৰ মতামতে, আনৰ অনুমোদন বা অনুমোদনে। অৰ্থাৎ তেওঁৰ নিজৰ জীৱন বা নিজৰ ইচ্ছা অভিৰুচি, নিজৰ বিচাৰ বুদ্ধি বুলি একো এটা বস্তু নাই। ইয়াকো তুমি জীৱন বুলি কোৱানে? মই এনে পৰাধীন মানুহ হব নোখোজো। মই মোৰ সুখ-দুখক আনৰ প্ৰশংসা বা নিন্দাৰ ওপৰত নিৰ্ভৰশীল হবলৈ নিদিওঁ। একে আষাৰে কবলৈ গলে I want to live my life on my own terms। এইটোৱে আছিল হোমেন বৰগোহাঁইৰ বিষণ্ণতা নামৰ গ্ৰন্থখনৰ থুলমূল এটি আভাস।